নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লৈ। আজি মহাষ্টমী আৰু আমি এতিয়া গৈ আছো কামাখ্যা মন্দিৰলৈ। কালি গোটেই দেখালো পূজা আৰু আজি গৈ আছো এতিয়া কামাখ্যা মন্দিৰলৈ। তাৰপিছত ক'ত কি যাওঁ সকলোবিলাক দেখাই থাকিম, আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে। লেটছ ষ্টাৰ্ট। আহি পালোহি এতিয়া সেয়া কামাখ্যা মন্দিৰ, কামাখ্যা মন্দিৰৰ মেইন গেট। এটাও ষ্ট্ৰীট লাইট নাই, বুজি পোৱা নাই কাৰেণ্ট নাই নে ষ্ট্ৰীট লাইটেই নাই। মানে এইটো ৰাস্তাত এটলিষ্ট লাইট থাকিব লাগে। সেফটি নহয় যেন লাগিছে, ভয়ানক মানে। এনেই পাহাৰ, তাতে কাৰেণ্ট লাইট নাই। পূজা চাবলৈ ওলালো আমি নতুন নতুন কাপোৰ পিন্ধি, তাক দিনা দিন দিন পাই গলো আমি কামাখ্যা দেৱী। कामाख्या पार्किंग देवालय, पर से कामाख्या देवालय। पता नहीं जी पार्किंग कहाँ पे है, আমি যে ढूंढना আগতে থওঁ তাতে पड़ेगा। থব লাগিব। हम लोग तो पहले यहाँ पे रखता था, আমি আগতে लेकिन यहाँ बहुत धुनियाके गेटখন সজাই দিছে, মেইন গেটখন এয়া। সবে চেন্ডেল আৰু আমি সোমাই আহিছো এতিয়া ভিতৰলৈ। খুব ধুনীয়াকে সজাই দিছে মন্দিৰটো। আগৰ নিচিনা একেই। আৰু মন্দিৰটো সম্পূৰ্ণকৈ এপাক ঘূৰিবৰ বাবে আমি আগুৱাই আহিলো। এয়া খুব ধুনীয়াকৈ সজাই ৰাখিছে আৰু এইফালে আছে অতিথিশালা আৰু সকলো ফালে ফুল ফুল ফুল, কেৱল ফুলেৰে সজাই ৰাখিছে। ভাল লাগিছে, কোনো বিশেষ যান্ত্ৰিকতা নাই, ভাল লাগিছে। আৰু ইয়াতে মহৰ বলি দিছিলে, মহ বলি হৈছিলে। জেগাটোতে মহ বলি হৈছিলে। আৰু এইফালে দি আছে ভোগ, আমি লাইন লৈ আছো। এয়া মাৰ ভোগ। কামাখ্যা মন্দিৰৰ বহুত মানুহ আৰু তাতে আমাক ভোগ দিলে, খালো। বহুত ভিৰ, বহুত মানুহ, ভাল লাগিছে। ধুনীয়াকে ভোগ খালো আৰু সেৱা কৰিলো। তাৰপিছত ইয়াৰ পৰা এতিয়া আমি যাব ওলাইছো। ভাল লাগিলে, মনটো ফ্ৰেছ লাগি যায় একদম কামাখ্যা মন্দিৰত পূজাৰ সময়ত। বহুত ধুনীয়াকে চব ফালে ফুলেৰে সজাই তুলিছে, ভাল লাগিলে। এতিয়া লাষ্ট ড্ৰ কৰি লওঁ। আহিলো বঢ়িয়াকে কামাখ্যা মন্দিৰৰ পৰা। আমি লাকি, ভোগ খাবলৈ পালো আজি। ডাঙৰ কথা এইটো। এতিয়া গৈ আছো, ক'ত যাওঁ চাওঁ, দেখাই থাকিম সকলোবিলাক। আহিছো এতিয়া আমাৰ বৰষাবাৰ পূজা মণ্ডপলে। এইটো বৰষাবাহঁতে ইয়াতে পূজা পাতে। চাওঁ বাক লগ পাওঁ নে নেপাওঁ। মূৰ্তিটো ধুনীয়াকে বনাই থৈ দিছে, ভাল লাগিছে মূৰ্তিটো।
গোটেই মানুহবোৰে ফটো উঠিবলৈ হেতা উপৰা কৰিছে, বেয়া লাগিছে বা এইটো সময়ত ইমান বেছি ওচৰত গৈ অশান্তি দিবলৈ। সেইকাৰণে আঁতৰতে বহি আছো আৰু মানুহ ভিৰ কমিলে বাৰ ওচৰত যাম, মাত এষাৰ দিম। ঠিক আছে। ওলাই আহিলো তাৰ পৰা ধুনীয়াকে বাঘ মাতটো দি ইয়াতে পূজা মণ্ডপ এয়া আৰু এতিয়া যাওঁ ঘৰলে বুলি গৈ আছো। এতিয়া ৰুমালী ৰুটি কিনিবলৈ যাওঁ নে নাপাওঁ নাজানো, দোকানখনত যাওঁ অকমান আগতে আছে ৰুমালী। এই তাই মুডটো বেয়া দেখিছেনে, খং উঠি আছে পুৰা। খং উঠা কাৰণটো হ'ল বৰষা বাৰ লগত তাই কথা পাতি আছিলে, সেই ক্লিপটো মই নললো, নোলোৱাৰ কাৰণে গোটেই বাটটো খং কৰি আহিছে মোক। লৈ ললো ৰুমালী ৰুটি, এতিয়া যাওঁ আৰু ঘৰত ন। এনেকে তই ইমান খং কৰি নাথাকিবি এনেকে, এইফালে আছে এইফালে ৰুটি চুটি ললো, ধুনীয়াকে ঘূৰিলো, এতিয়া গৈ আছো ঘৰলে। ৰুটিটোৱেদি মাংস অকণ লৈ খাই আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব। বাকী মানে আজিলৈ ইমানতে বিদায় আৰু বাই বাই।